কচুৱাত আমচুৰ 42তম শ্বহীদ দিৱস উদযাপন ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা আমচুৰ নগাঁও জিলাৰ কচুৱাত আজি আমচুৰ জিলা নগাঁও জিলা সমিতিৰ সহযোগত আৰু কচুৱা আঞ্চলিক সমিতিৰ উদ্যোগত 42তম কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি দিনৰ 10 বজাত পতাকা উত্তোলন আৰু 10:30 শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে নগাঁও জিলা আমচুৰ সভাপতি আব্দুল নুৰে। দিনৰ 1 বজাত অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি আব্দুল ছালামৰ সভাপতিত্বত কচুৱা উচ্চতৰ মাধ্যমিক খেলপথাৰত এক মুকলি সভা অনুষ্ঠিত হয়। সভাত আমচুৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি মুছাৰফ হুছেইন কবিৰে আমচুৰ শ্লোগানেৰে ঘৰে ঘৰে শিক্ষা ৰক্ষাৰ ওপৰত আলোচনা কৰাৰ লগতে 1980 চনৰ 26 মে'ত ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে 12জনকৈ লোকে প্ৰাণ আহুতি দিয়া আজিৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে বুলি উল্লেখ কৰে। একেদৰে কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বসতিপ্ৰধান অঞ্চলসমূহত মদ জুৱা আদি অসামাজিক কাৰ্যকলাপৰ উপৰিও বাল্য বিবাহ বহু বিবাহ আদি ৰোধ কৰিব পাৰিলে মুছলমানসকলৰ উন্নতি হ'ব বুলি বক্তব্য দিয়ে। আমচুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল নুৰে উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ সভাত উপস্থিত থাকে সাধাৰণ সম্পাদক আব্দুল ৰহিম ৱাহিদুৰ ৰহমান, সাংগঠনিক সম্পাদক আসিকুৰ ৰহমান, জিলা সমিতিৰ কাৰ্যকৰী সভাপতি জহিৰুল ইছলাম, উপ সভাপতি ফাৰুক আব্দুল্লাহ, সাধাৰণ সম্পাদকদ্বয় আশৰাফুল হুছেইন, জহিৰুল ইছলামৰ লগতে কচুৱা বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আলী আকবৰ, শিক্ষক শফিকুল ইছলাম লগতে আমচুৰ কৰ্মকৰ্তাসকল। আজি আমি আমচুৰ কেন্দ্ৰীয় 42তম শ্বহীদ দিৱস উদযাপন কৰিলোঁ জিলা সমিতিৰ উদ্যোগত কচুৱাত। আৰু আমাৰ এই অনুষ্ঠানটি আচলতে ৰাজ্যিক ভিত্তিতে আছিলে। বানপানীৰ দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অনুষ্ঠিতভাৱে আমি ইয়াত অনুষ্ঠিত কৰিলোঁ। আজি আমি শ্বহীদসকলক স্মৰণ কৰিলোঁ আৰু যিসকল আপোনাৰ হৈছিলে বিভিন্ন কাৰ্যসূচীত পংগু হৈছিলে তেখেতসকলৰ কাৰণে দীৰ্ঘায়ু কামনা কৰিলোঁ। আজি আমি এই আন্দোলনৰ আমাৰ এই কাৰ্যসূচীৰ পৰাই আমাৰ যোনটো ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা, এই কাৰ্যসূচীৰ বিষয়ে আমি বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰিলোঁ আৰু কাৰ্যসূচীৰ অন্তত শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি আমাৰ কচুৱা এলেকাত যিবিলাক বানাক্ৰান্ত লোক আছিলে তেখেতসকলৰ কিছু সাহায্য আমি প্ৰদান কৰিলোঁ। আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশে সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ সমিতিৰ উদ্যোগত কচুৱা আঞ্চলিক সমিতিৰ সহযোগত আমচুৰ কেন্দ্ৰীয় সমিতিৰ 42তম আজি কেন্দ্ৰীয় শ্বহীদ দিৱস ইতিমধ্যে আমি ইয়াতে উদযাপন কৰিলোঁ নগাঁও জিলাৰ ভিত্তিত। আৰু এই শ্বহীদসকলক আমি স্মৰণ কৰি লগতে দোৱা প্ৰাৰ্থনা কৰিছোঁ। লগতে ইয়াতে আজি বহুখিনি কথা পতা হৈছে, যিখিনি সমাজ সংস্কাৰৰ কাৰণে সমাজলৈ আমি ভাল কিছু বাৰ্তা দিব বিচাৰিছোঁ। আৰু সমাজখনত যথেষ্ট কিছু কলুষিত বাতৰি সমাজখন ধোঁৱা কোৱা কৰিছে। এনেকুৱা ধৰণৰ মানুহ বাতৰিৰ পৰা সংখ্যালঘু ৰাইজক বিশ্বাস নকৰি আঁতৰি ৰাখিব থাকিব কাৰণে আমি ৰাইজলৈ আহ্বান জনাইছোঁ। লগতে বৃহত্তৰ অসমীয়া সমাজখন আমি সকলোৱে মিলি পেলাই কেনেকৈ শক্তিশালী কৰোঁ তাৰ ওপৰত যথেষ্টখিনি আমাৰ আলোচনা হৈছে। ইয়াত সভাৰ প্ৰত্যেকজন বক্তাই যথেষ্ট অসম আৰু অসমীয়াৰ কাৰণে সমগ্ৰ অসমখন কেনেকৈ আমি শক্তিশালী কৰা যায় এই বিষয়ত আলোচনা কৰি আৰু আহি থকা দিনবিলাকো সংখ্যালঘু সমাজখন যথেষ্ট শিক্ষিত হোৱাৰ প্ৰয়োজন আছে তাৰ ওপৰত বিশেষভাৱে আলোচনা কৰি কেনেকৈ আমি শিক্ষিত কৰিব তাৰ ওপৰত আলোচনা হয়। সংখ্যালঘু সমাজৰ যথেষ্ট কিছু জেগাত ঠায়ে ঠায়ে কিছু বদনাম আছে, এই বদনামমুক্ত সমাজ গঢ়িবৰ কাৰণে আমাৰ যিখিনি কৰণীয় তাৰ ওপৰত কিছু আমাৰ আলোচনা হয়। আৰু এই ক্ষেত্ৰত আমচু বিশেষকৈ নগাঁও জিলাৰ সমিতিৰ প্ৰত্যেকটো নেতাৰ পৰা কৰ্মীলৈকে তেওঁলোকে ইতিমধ্যে সংকল্পবদ্ধ হৈছে এই ক্ষেত্ৰত তেওঁলোকে কাম কৰিবৰ কাৰণে। আৰু লগে আজি শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ সমিতিৰ উদ্যোগত বিশেষকৈ ৰহা সমষ্টিৰ যথেষ্ট বন্যাত্য আছে, যথেষ্ট মানুহ আজি ঘৰ বাৰী এৰি পদপথৰ তেওঁলোক বাসিন্দাৰ এটাৰ অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে বাস কৰিছে, য'ত জীৱ জন্তু যেনেকৈ বাস কৰে তেনেকৈ তেওঁলোক বাস কৰিছে। সেইসকলক বিশেষকৈ নগাঁও জিলাৰ সমিতিৰ তৰফৰ পৰা কিছু সাহায্য এটা ব্যৱস্থা কৰা হৈছে। আজি এই জেগাত আহি নগাঁও জিলাৰ সমিতিৰ পৰা আমি কিছু সকাহ লৈ পেলাই কিছু সাহায্য লৈ তেওঁলোকক আমি সাহায্য প্ৰদান কৰোঁ। আজি প্ৰায় কিছুদিনৰ আগত নগাঁও জিলাৰ মাননীয় উপায়ুক্ত ডাঙৰীয়াক আমি কেন্দ্ৰীয় সমিতি তথা নগাঁও জিলাৰ সমিতিৰ উদ্যোগ আমি একত্ৰিত হৈ নগাঁও জিলাৰ মাননীয় উপায়ুক্তক লগ কৰিছিলোঁ আৰু এই অঞ্চলৰ যথেষ্ট বান ওপৰত আমি কথা পাতিছিলোঁ আৰু তেখেতে আমাক কথা দিছিলে যে
আমাৰ ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু যিখিনি কৰিব আমি কৰিম আৰু তেওঁলোকক আমি সাহায্য প্ৰদান কৰিম। কিন্তু দেখা গৈছে কিছু কিছু জেগাত এইটো সাহায্য পোৱা নাই। গতিকে আপোনালোকৰ যোগেদি জিলা প্ৰশাসনক তথা ৰাজ্য চৰকাৰে আমাৰ এটা আহ্বান আহিব আৰু স্থানীয় মাননীয় বিধায়কগৰাকীক আমি আহ্বান কৰিম। বহু ঠাইত কিন্তু এইটো মানুহে সাহায্য পোৱা নাই, সেই সকলো সাহায্য প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইটো আচলতে কিমানজন বুলি কথা যিমানখিনি মানুহ আহিছে চবকে আমি কম বেছি পৰিমাণে সাহায্য প্ৰদান কৰিছোঁ আৰু সাহায্য দিবৰ কাৰণে আমি নিজে চেষ্টা কৰিম। লগে লগে আৰু ৰাইজ অৰ্থনৈতিকভাৱে সবল থকা ৰাইজক আমি বিনম্ৰ এটা আহ্বান জনাম। বহুত বন্যাত্য আছে, বহুত বন্যাত্য সময়মতে খাবলৈ পৰা নাই। তেওঁলোকৰ যথেষ্ট খেতি পথাৰ এইটো পানীৰ তলত আছে, তাতে এসাঁজ ভাত তেওঁলোকে দুসাঁজ কৰি খাইছে। গতিকে সেইসকলক কিছু সহায় কৰিবৰ কাৰণে অৰ্থনৈতিকভাৱে সবল ৰাইজক আমি আহ্বান জনাইছোঁ।